ছোৱালীজনীৰ নাম হ'ল আইনু আৰু ল'ৰাটোৰ নাম দীপাংকৰ। কেতিয়াবা মোৰ চুৰ ঘূৰাই থাকে নোখোৱা নোপোৱাকৈ নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত জনপ্ৰিয় অভিনেতা নয়ন নিলিমে কাৰ বাবে নিজকে সলনি কৰি পেলালে সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে যদি নয়ন নিলিমক ভাল পায় তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আমাৰ সকলোৰে নয়ন নিলিম বুলি ক'লে সেই সুন্দৰ সুঠাম মৰম লগা অভিনেতাজনলৈ মনত নপৰেনে বাৰু? পিছে আজি কেইবছৰমানৰ পৰা অভিনেতাজনে নিজৰ ৰূপ নিজৰ সৌন্দৰ্য সম্পূৰ্ণৰূপে সলাই পেলাইছে। সকলোৱে এতিয়া প্ৰশ্ন কৰিছে যে তেওঁ কিহৰ কাৰণে এই ৰূপ সলনি কৰি পেলালে। তেওঁ কোনোবা সুন্দৰী যুৱতীৰ কাৰণে নে আন কিবা কাৰণত তেওঁ নিজৰ চেহেৰা সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। ৰ'ব বন্ধুসকল, আপোনালোকে কিবা ভবাৰ আগতে মই কৈ দিছোঁ, অভিনেতা নয়ন নিলিমে তেওঁৰ এই ৰূপ কোনোবা ছোৱালীৰ কাৰণে বা অন্য কাৰণত সলোৱা নাই। তেওঁ এই ৰূপ সলনি কৰিছে একমাত্ৰ তেওঁৰ আহিবলগীয়া চিনেমা বন্ধুৰ বাবে। অভিনেতা নয়ন নিলিমৰ এখন অতি সুন্দৰ ছবি বন্ধু অহা নৱেম্বৰ মাহৰ 4 তাৰিখে শুভ মুক্তি লাভ কৰিব।